ৰামধেনু প্ৰথম প্ৰমোটো চালে নাই আপোনালোকে? নিশ্চয় ভাল পাইছে চাগে। তেতিয়াহ'লে এই চিৰিয়েলখন চাবৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব ৰেঙনি টিভিত। আৰু ৰেঙনি টিভিত নতুনকৈ আহি আছে ৰামধেনু এন্ধানী জিলমিল হাঁহি। আৰু আপোনালোকে চাবলৈ নাপাহৰিব আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব। আশা কৰোঁ আপোনালোকে চিৰিয়েলখন চাব আৰু সকলোৱে ভাল পাব। হে এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু একচুৱেলি আমাৰ গোটেই চিৰিয়েলখন আউটডোৰ বেছ হ'ব, তো মই আউটডোৰৰ বেলেগকৈ এনেকৈ লোকেশ্যন ৱাইজ ভিডিঅ'জবোৰ বনাই যাম। এইটো গাঁৱৰ লোকেশ্যনত যিমানবোৰ ভিডিঅ'জ হয় মই 1, 2, 3 হিচাপত দেখুৱাই থৈ যাম। আৰু পিছে এতিয়া ষ্টাৰ্ট কৰোঁ। আমি একচুৱেলি গাঁৱত আছিলোঁ, তপোবন। এই গাঁওখনৰ নাম তপোবন আৰু ৰিয়েল লোকেশ্যনত আমি শ্বুটিং কৰি আছোঁ। এখেত মানে এজন মানে লোকেল এক্টৰ হয়, তেখেতে আমাক কিবা এক্টিং কৰি দেখুৱাই আছিলে। মজা। আৰু এখেত ৰাভা হয় আমাৰ লাইটৰ। তাৰপিছত এনেকৈ আইচক্ৰীমৰ দাদাজন আহি পালে হঠাতে ইমান গৰমত। সৃজনী বাই পূৰা একদম ফূৰ্তি হৈ আছে যে ইমান গৰমত আইচক্ৰীম আহিছে। অপুৱে কৈছে পূৰা 10 টকা দিছোঁ, পূৰা ভালকৈ। গজেন্দাই কৈ আছে ভালকৈ দিবি দেই কিন্তু। আৰু এইবোৰ আইচক্ৰীম একচুৱেলি বহুত নষ্টেলজিয়া হয় ন, ইমান দিনৰ মূৰত দেখিছোঁ, আগত দেখিয়ে নাপাওঁ আজিকালি। বাকী শ্বুটিঙৰ মাজত কিবা কিবি ছেট বনাই আছে, এনেকৈ প্ৰপাৰ্টিবোৰ ছেট দি আছিলে। আৰু গাঁৱত একচুৱেলি ৰিয়েল লোকেশ্যনত শ্বুটিং কৰাৰ ভালো লাগে। এটাই প্ৰব্লেম যে মানুহ আহি থাকে, গাড়ী আহি থাকে, আৰু কেতিয়াবা বুজাবও দিগদাৰ হৈ পৰে। বাকী সিদিনা অকণমান দেৰিকৈ বতাহ দিয়া ষ্টাৰ্ট কৰি দিছিলে, সেইটো এটা ভাল হ'ব। মানে ৰ'দ দি আছিল যদিও গাত ইমান লগা নাই। আৰু এখেত হৈছে আমাৰ মেকআপ আৰ্টিষ্ট, দুদিনমানৰ কাৰণে আহিছিলে, ফ্ৰীলান্সাৰ মেকআপ আৰ্টিষ্ট হৈ থাকে। বাকী ঠিক ঠাকে চলি আছিলে। তাৰপিছত আমি সেইটো লোকেশ্যনৰ পৰা ঘূৰি আহিলোঁ। গাঁৱতে মানে 5টা-6টামান লোকেশ্যন আছে, এখন গাঁৱতে সৰু সুৰাকৈ মানে বহুতকেইটা লোকেশ্যন আছে। আৰু এখেত হৈছে মাইকেল, আমাৰ একদম ছুপাৰষ্টাৰ। গোটেই মানে শ্বুটিঙৰ এখেতেই ছুপাৰষ্টাৰ, আমাৰ লগতে থাকে। প্ৰমোচন চলি আছে ইয়াতে। আৰু ইয়াক একশ্যন ক'লে যায়, মাতিলে আহি যায়। মাইকেল অকণমান কৰিব দিব তাক। হাঁহি উঠা কথাটো কওঁ, এইটো কোনো শ্বুটিং হৈ থকা নাছিলে। আৰ্টিষ্টজনে সেই আণ্টিজনীক পানী মানে দমকলৰ পৰা দি আছিলে, কাৰণ তেখেতে পানী, এই গাঁওখনত এটাই দমকল আছে মানে চৰকাৰী, আৰু তাত পানী আহে এটা টাইমত। তো সেই টাইমত পানী আহিলে মানে ৰৈ থাকিব নোৱাৰে। আৰু এখেত হৈছে ৰাভা। গান শুনিলে ডেন্স নকৰাকৈ থাকিবই নোৱাৰে, পূৰা নাচিয়ে দিলে। ক'ৰবাত বেকগ্ৰাউণ্ডত কিবা গান এটা বাজি আছিলে, ইমান হাঁহি উঠিছে মোৰ। আৰু আমি কেতিয়াবা চাওঁ ন যে গাড়ী চলাই অহা চিনবোৰ কেনেকৈ কৰে, এনেকৈ কৰা হয় সন্মুখৰ ফালৰ পৰা, মানে এনেকৈ গাড়ী এখনত কেমেৰা পাৰ্চন বা এনেকৈ ধৰি পিনে আগুৱাই গৈ থাকে, আৰু সন্মুখৰ পৰা আৰ্টিষ্টে এনেকৈ গাড়ী চলাই আহে। এইটো চাগে বহুতে দেখা নাছিলে কেনেকৈ কৰে, ভাবিলোঁ মই এইটো BTS হিচাপে লৈ লওঁ। আৰু তাৰপিছত আমি ইমান গৰম আছিলে সিদিনা, বুট তৰমুজ, কাৰণ অপেন এৰিয়াত শ্বুটিং কৰি আছোঁ, ৰ'দটো পূৰা মূৰতে পৰিছে। জেগাটো বৰ ধুনীয়া নহয়নে? শ্বুটিং হাউচ, পিছপিনে শ্বুটিং হাউচ। এইটো চাওকচোন, 1 নম্বৰ এপিছডৰ এটা চিন এটা চাওকচোন। একদম মনোযোগেৰে চাইছে আমাৰ শ্বুটিং। 2000 years later. শ্বুটিং খতম হোৱাৰ সুখতে আমি চবে আইচক্ৰীম খালোঁ। অপুৱে এনেকৈ ডান্স কৰি আছে, তাইক দেখি পিনে মোৰ নিজৰে নাচিব মন গ'ল, কিন্তু নাচা নাই আৰু, কাৰণ মই বহুত বেকাৰ ডেন্সাৰ। তাৰপিছত বাও অকণমান জইন কৰিলে। কেতিয়াবা এনেকুৱা হয় ন যে বহুত বেছি গৰম লাগিলে মানে অকণমান কিবা ঠাণ্ডা বস্তু এটা খালেই ভাল লাগি যায় আৰু নিজৰো। আৰু ছাইডত কিবা ফাংচন হৈ আছিলে, ফাংচনৰ গান শুনি মানে ৰাভাৰ বুলি নহয়, সকলোৰে নাচিব মন গৈছিলে। একদম হল গান বাজি আছে। একচুৱেলি কথাটো হ'ল এইটো যে সিদিনা বাই নিজৰ গাড়ীখন লৈ গৈছিলে, মানুহ বেছি হোৱাৰ কাৰণে মানে অফিচৰ গাড়ী মানুহ জোৰা নাছিলে। চ' আমি আগে ল'ৰাবোৰ মানে গোটেই টেকনিচিয়ান টিমটো গৈ আছে, পিছে আমি কেইটা গৈ আছিলোঁ। তো অপুৱে পূৰা ড্ৰাইভাৰক কৈ আছে আমি আগত যাবই লাগিব, পূৰা একদম তাই পূৰা জোচ দি আছে। আৰু তো তাকে কম্পিটিশ্যন চলি আছিলে, কিন্তু একো স্পীডত যোৱা নাই দেই, ইমান লাহে গৈ আছে, জাষ্ট এনেই ফানৰ কাৰণে আৰু। চ' এইটো পাৰ্ট 1 আছিলে, আৰু আহি আছে BTS ভিডিঅ'। বাই বাই, চি ইউ।
থেংক ইউ ফৰ ৱাচিং মাই ব্লগ এণ্ড লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই ভাল পাব আৰু নেক্সট পাৰ্টকেইটাও চাই এনেকৈ মৰম দিব